নমস্কাৰ, লিপিকাছ কিটচেনৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ এটা চকলেট কেকৰ ৰেচিপি আৰু কেকটো বনাইছোঁ মই মেৰিগ'ল্ড বিস্কুটেৰে। তেনেহ'লে আহকচোন চাওঁ মইনো মেৰিগ'ল্ড বিস্কুটেৰে কেনেকৈ চকলেট কেকটো বনালোঁ। এইখিনিতে আপোনালোক সকলোলৈকে মোৰ এটা অনুৰোধ, আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। কেকটো বনাবৰ কাৰণে মই এখন কেৰাহীত লৈছোঁ আৰু যিহেতু মই কেকটো কেৰাহীত বনাম আৰু গেছত বনাম, এইটো বনাবলৈ কোনো অভেন নাইবা প্ৰেছাৰ কুকাৰত মই ব্যৱহাৰ নাই কৰা। সেইবাবে মই কেৰাহীখনত অলপ নিমখ দি লৈছোঁ আৰু তাৰ ওপৰত এডাল ষ্টেণ্ড দি দিছোঁ। লগতে এখন ঢাকনি দি ঢাকি দিছোঁ। ঢাকনিখন কেৰাহীখনৰ একেবাৰে জোখত পৰা হ'ব লাগিব। এতিয়া মই এটা কেক টিন লৈছোঁ আৰু কেক টিনটোত অলপ ৰিফাইন তেল দি হাতেৰে এনেকৈ মোহাৰি লৈছোঁ। দুটা 10 টকীয়া মেৰিগ'ল্ড বিস্কুটৰ পেকেট লৈছোঁ আৰু বিস্কুট কেইটা মই এনেদৰে ভাঙি ভাঙি লৈছোঁ। এতিয়া এটা মিক্সাৰ জাৰ লৈছোঁ আৰু বিস্কুটখিনি মই এনেকৈ মিক্সাৰ জাৰত দি দিছোঁ। একাপ চেনি লৈছোঁ। চেনি মই চাহ খোৱা কাপেৰে একাপ লৈছোঁ। আপোনালোকে চেনিটো নিজৰ প্ৰয়োজন অনুসাৰে দিব। যিহেতু বিস্কুটত অলপ মিঠা থাকেই, গতিকে মিঠাটো আপোনালোকে প্ৰয়োজন মতে দিব। চামুচখনত এচামুচ মই লৈছোঁ কফি আৰু কফিখিনি মই এটা বাতিত দি দিছোঁ আৰু লগতে মই 2 চামুচৰ জোখৰ পানী দি দিছোঁ, গৰম পানী দিছোঁ। চামুচখনে এনেদৰে ঘুটি লৈছোঁ আৰু এইখিনি মই এতিয়া ছাইড কৰি থৈ দিম, এইখিনি পিছত ব্যৱহাৰ কৰিম। এটা বাউলত মই পিচি লোৱা মিশ্ৰণখিনি এনেদৰে উলিয়াই লৈছোঁ। এইখিনি খুব ধুনীয়াকৈ মিহি হৈ গৈছে। ইয়াত মই দিছোঁ সৰু চামুচেৰে 3 চামুচ দিছোঁ কোকো পাউডাৰ। একেখন চামুচেৰে মই এচামুচ দিছোঁ বেকিং পাউডাৰ। সেই একেখন চামুচেৰে মই আধা চামুচতকৈ কম দিছোঁ বেকিং ছ'ডা। অকণমান দিছোঁ নিমখ। নিমখটো অপশ্যনেল হয়, আপোনালোকে যদি বিচাৰে দিব পাৰে, নিদিলেও কথা নাই, কিন্তু দিলে ইয়াৰ টেষ্টটো ভাল হয়। এতিয়া গোটেই ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি মই এনেকৈ মিলাই লৈছোঁ। ভালদৰে এইখিনি মিলাই ল'লোঁ। এতিয়া মই ইয়াত দিছোঁ ৰিফাইন তেল। ৰিফাইন তেল মই কম পৰিমাণে ব্যৱহাৰ কৰিছোঁ। মই 4 ভাগৰ এভাগমানহে ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ কাপটোৰ। আৰু এইখিনিও ভালকৈ মিলাই লৈছোঁ। একাপ গাখীৰ লৈছোঁ আৰু গাখীৰখিনি মই অলপ অলপকৈ দি মিলাই গৈছোঁ। গাখীৰো মই সেই একেটা কাপৰ জোখতে লৈছোঁ আৰু কম কমকৈ দি মিলাই গৈছোঁ। ইয়াত আৰু অলপ গাখীৰ লাগিব। মই আৰু অলপ গাখীৰ দি লৈছোঁ।
ইয়াত আৰু অলপ গাখীৰৰ প্ৰয়োজন হ'ব, গতিকে মই ইয়াত বাকী থকা গোটেইখিনি গাখীৰে দি দিছোঁ। এতিয়া মই ইয়াত দিছোঁ 2 চামুচ গুটি থোৱা কফি পাউডাৰ। কফি পাউডাৰখিনি দিয়াৰ মোৰ কাৰণটো হৈছে মেৰিগ'ল্ড বিস্কুটৰ যিটো স্মেল থাকে বা গন্ধটো থাকে, সেই গন্ধটো কফি দিয়াৰ লগে লগে সেই গন্ধটো একেবাৰে নাইকিয়া হৈ পৰে আৰু কেকটো খাবলৈও খুব ধুনীয়া হয় আৰু তাৰ গোন্ধটো খুব ধুনীয়া হয়। এনেদৰে মই দুবাৰমান টেপ কৰি লৈছোঁ আৰু এতিয়া ইয়াত মই এনেকৈ কাজু দি সজাই দিছোঁ কেকটো। তাৰপাছত মই এই কেক টিনটো নি ষ্টেণ্ডডালৰ ওপৰত বহাই দিছোঁ। ঢাকনিখন লগাই দিছোঁ আৰু গেছৰ ফ্লেমটো মই 5 মিনিট সময় হাই কৰি দিছোঁ। তাৰপিছত ল' ফ্লেমত প্ৰায় 45 মিনিটমান সময় মোৰ লাগিলে কেকটো হ'বলৈ সিজিবলৈ দিলোঁ। টুথপিকডাল লগাই চালোঁ, এইটো মোৰ হৈ গৈছে। এতিয়া মই কেকটো উলিয়াই লৈছোঁ। কেকটো উলিয়াবলৈ বিশেষ একো কষ্ট কৰিব নালাগে, এইটো কেক নিজে নিজে এৰাই আহিব। এনেই মই কটাৰীখনে এনেকৈ দিহে দিছোঁ, নিদিলেও কথা নাই। অকণমান লটিয়াই দি পিছফালে টেপ কৰি দিলেই ই ওলাই আহিব। মোৰ কেক হৈ গৈছে ৰেডি। খুব ধুনীয়া হৈছে কেকটো, বহুত ছফ্টো হৈছে আৰু ইয়াৰ ওপৰত মই দি দিছোঁ এনেকৈ কাজু গ্ৰেট কৰি। এয়া চাওক, মই কাটি দেখাইছোঁ। কেকটো বহুতেই ছফ্ট হৈছিলে আৰু খাবলৈ বহুতেই টেষ্টি। এনেদৰে বনোৱা মেৰিগ'ল্ড বিস্কুটৰ কেক খাবলৈ বহুত ধুনীয়া হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন আৰু কেনে পালে মোক জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে মোৰ বহুত বহুত ধন্যবাদ।